সকলোৱে যাতে ভালে কুশলে থাকে আৰু এই পৃথিৱীৰ পৰা যাতে ভেদাভেদ নাইকিয়া হয় তাৰ কাৰণে সকলো দোৱা কৰিব। আল্লাহ নিশ্চয় কবুল কৰিব। হাই, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু ৰোজাৰ মাহ চলি আছে, পবিত্ৰ মাহ। সকলোৱে ৰোজা ৰাখিছেনে নাই কমেণ্ট কৰিব। আৰু যোনে যোনে ৰোজা ৰখা নাই বা কিবা অসুবিধা হৈছে সেইটো বেলেগ কথা, কিন্তু যোনে যোনে পাৰিও ৰখা নাই তেওঁলোকৰ কাৰণে এটা কথা ক'ব বিচাৰিছোঁ যে ৰোজাৰ মাহটো এনেকুৱা এটা মানে পবিত্ৰ দিন যিটোত আমি ধুনীয়াকৈ ৰোজাকেইটা ৰাখিব পাৰোঁ। ইয়াৰ ৰোজা ৰাখিলে বহুতে ভাবে যে ক্ষীণাই যায়, এনেকুৱা একো নহয়। ৰোজা আমাৰ মানে চাইণ্টিফিক বহুত বেনিফিটছ আছে ইয়াৰ। ৰোজা এনেকুৱা এটা বস্তু, মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ যে মই আগতে ৰোজা ৰখা নাছিলোঁ, মই আগতে বহুত ক্ষীণ আছিলোঁ, গতিকে মই ৰোজা ৰখা নাছিলোঁ। এবাৰ তাৰপিছত ৰোজা ৰাখি চালোঁ গোটেই মাহ। মই ভাবিছোঁ মইতো এনেও ক্ষীণ, ৰোজাৰ মাহটোত খাই পেলাই মোক কনচা গা ধৰিছে, শকত হৈছোঁ। সেইকাৰণে মই ভাবিলোঁ ৰোজা ৰাখোঁ। গতিকে এটা মাহ ৰোজা ৰাখিলোঁ। তাৰপিছত মানে দেখিলোঁ যে মোৰ ঈদৰ পিছৰ পৰা যেতিয়া খোৱা আৰম্ভ কৰিলোঁ, এতিয়া মানে বিশ্বাস নকৰিব যেন এনেকুৱা শকত হৈ গৈছোঁ। মোক পিছত চবে কয় ইমান শকত হৈছে, পিছত মোৰ এনেকুৱা অৱস্থা হ'ল। মই ক্ষীণাবলৈ আকৌ এক্সাৰচাইজ কৰিব লগা হ'ল। তাৰপিছত এক্সাৰচাইজ কৰি ক্ষীণালোঁ। তাৰপিছত এতিয়া আৰু গম পালোঁ যে ৰোজাটো একচুৱেলি বহুত ভাল আৰু ইয়াৰ ওপৰত বিশ্বাস ৰাখিব লাগে। পবিত্ৰ মাহ এইটো আমাৰ কাৰণে, আৰু এইটো আমি যিমান গুনাহ কৰিছোঁ তাৰ আল্লাহৰ ওচৰত এইটো এটা বৰকতৰ মাহ হয়। আমি আল্লাহৰ ওচৰত মাক সুধিব পাৰোঁ আৰু আল্লাহ এইখিনি আল্লাহ দয়ালু যে এই মাহত আমি যিয়ে দোৱা কৰোঁ আল্লাহ কবুল কৰিব। লোকে আহ্বান জনাইছোঁ যে ৰোজা ৰাখক। ৰোজা ৰাখিলে নিজৰ মনটো ভালে থাকে, লগতে বহুত বেনিফিটছ আছে। এক্সাৰচাইজ কৰিব নালাগে, পেটটো চাফা হয় আৰু একফালে আমাৰ ৰাহিও হয়। গতিকে ৰোজা ৰাখক, সেইটোৱে ক'ম। আৰু মোৰ বাৰ্থডে আহি আছে এপ্ৰিলৰ 3 তাৰিখে। সকলোৱে দোৱা প্ৰাৰ্থনা কৰিব যাতে মোৰ হাঁহি থকা দিনকেইটা ভালে যায় আৰু সকলোৱে মনত ৰাখিব দোৱাৰ লগত। আৰু এই ৰোজা মাহত সকলোৱে কোৰাণ পাঠ কৰা উচিত, কাৰণ এই মাহত যেতিয়া আপোনালোকে কোৰাণ পাঠ কৰিব বহুত নিজৰ অন্তৰখন পবিত্ৰ ফিল হ'ব। আৰু যিমান পাৰে, যদি ৰোজা ৰাখিছে একো ইমান বিশেষ কাম নাই, গতিকে যিমান পাৰে ইছলামিক জ্ঞান ল'বলৈ চেষ্টা কৰিব। ইছলামিক জ্ঞান থকা ভিডিঅ'বিলাক চাব পাৰে, যেনে জাকিৰ নায়েক, তেওঁৰ ভিডিঅ'সমূহ চাব পাৰে। বহুত উপকাৰী, উপকৃত হ'ব। বহুত আমাৰ ইছলাম ধৰ্মৰ বিষয়ে নজনা কথাবিলাক জানিব পাৰিব। গোটেই এইখিনিয়ে। মই গোটেইকেইটা ৰোজা ৰাখি আছোঁ আৰু মোৰ চেহেৰা চাওক, মোৰ এনেকুৱাও হোৱা নাই যে মুখখন সৰু হৈ গৈছে, তেনেকুৱাও হোৱা নাই। মোৰ মানে মুখখন এনেকুৱা ফিল কৰিছোঁ যে উজ্জ্বলহে হৈছে, এনেকুৱা ফিল হৈ আছে। সেইকাৰণে সকলোকে কৈছোঁ ক্ষীণাম বা কিবা বেমাৰ হ'ব এইটো ভয় কৰিব নালাগে। আল্লাহ ইমান ধুনীয়া এটা আমাক, যিসকলে পাপ কৰে বা আমি সকলোৱে পাপ কৰোঁ, ইমান ধুনীয়া এটা আমাক দিন দিছে যে আমি পাপ মোচন কৰিব পাৰোঁ। গতিকে এইখিনি যাবলৈ নিদিব। সেইখিনিয়ে।